হেল্ল'। বাইদেউ এই তুমি হেৰি ফ্লিপকাৰ্টত এই হেলিকপ্টাৰ দি গৈছিলা। বাইদেউ কওক। এই ৰিমোটটো কি হ'ল জানো, হেলিকপ্টাৰটো বাহিৰত ওলাই পেলাই এবাৰ টিপিছিলে, হেলিকপ্টাৰ গ'ল, বিচাৰিয়ে নাপালো। হেলিকপ্টাৰ ক'ত গ'ল বিচাৰি পোৱা নাই? বৰ ডাঙৰ কথা চোন এইটো। ৰিমোটে কাম কৰা নাই, মানে উৰাটো উৰিছে যেনিবা, ৰিমোটে কাম কৰা নাই। কাম কৰা উৰিছে, তাৰপিছত চিগনেল পোৱা নাই। তাৰপৰা এতিয়া হেলিকপ্টাৰখন পালে নাই? নাই হেলিকপ্টাৰ পোৱা নাই। কি আহিছে? তাকে বাইদেউ অহা নাই মানে, এতিয়া ৰিটাৰ্ণ কৰিব হ'লেও হেলিকপ্টাৰখন লাগিব নহয়। সেইটোতো সমস্যা হৈছে, এই ৰিমোটে কাম কৰা নাই নেকি? কি হ'ল নাজানো, বেটাৰী আৰি ভৰালে, ল'ৰাই খেলি আছিলে বাহিৰত। হেৰি কৰিব বাইদেউ, এটা কাম কৰিব, এই বেছি দূৰলৈতো সেইটো নাযায় বুজিছে নাই? বেছি দূৰলৈ নাযায় আপোনাৰ, এই ঘৰৰ ক'ৰবাত টিঙে চিঙে লাগি থাকিব চাব। ৰিমোটটো ঘৰতে আছে, মানে কিমান দূৰ যাব ৰিমোট, মানে ৰিমোট ঘৰতে আছে। নহয় ৰিমোটটো দিটো ঘূৰি আহিব, আপুনি চাওকচোন সেইটো অকণ পকাই মেলি, যদি ক'ৰবাত লটকি থকা নাই। কথাটো বুজি পালে? যদি বস্তুটো মাটিত পৰিলেতো সি ওপৰত হ'লেও চেষ্টা কৰি চাওকচোন, কালি মই এটা পাক সোমাম বাৰু দিয়ক দেই। হ'ব, এতিয়া কি কৰিম, উপায়টো নাই। বাৰু মই কালিলৈ পাক এটা সোমাম বাৰু দিয়ক।